নমস্কাৰ দৈনিক পৰিক্ৰমা ফ'কাছ ইউটিউব চেনেললৈ আপোনাক স্বাগতম। আজি আমাৰ চেনেলত শিৱসাগৰ জিলাৰ আমগুৰিৰ সমীপৰ মৰাবজাৰ অঞ্চলৰ নগালীৰ কাষত থকা আহোম ৰাজত্বকালৰ দেও ৰজা মৈদামৰ বিষয়ে কিছু আলোকপাত কৰাৰ যত্ন কৰা হৈছে। চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামত আগবঢ়াব। ধন্যবাদ। আমগুৰিৰ সমীপৰ মৰাবজাৰ অঞ্চলত থকা দেও ৰজা মৈদামৰ লগত চাও চু খাম্ফা স্বৰ্গদেউৰ পুতেকৰ চুলেং কোঁৱৰৰ সম্পৰ্ক আছে। চাও চু খাম্ফা স্বৰ্গদেউ 1553 খ্ৰীষ্টাব্দৰ পৰা 1603 খ্ৰীষ্টাব্দলৈকে আহোম ৰাজসিংহাসনত আৰোহণ কৰিছিল। পিতৃ ৰজা চুক্লেং নোহোৱাৰ পাছত পুতেক চু খাম্ফাক বিষয়াসকলে ৰাজপাটত বহুৱায়। এইজন ৰজা হোৱাৰ আগতে এবাৰ হাতীৰ পৰা পৰি ভৰিত দুখ পাইছিল। সেইকাৰণে তেওঁক বুৰঞ্জীত খুৰা ৰজা বুলি জনা যায়। চুখাম্ফা স্বৰ্গদেউ ৰজা হোৱাৰ এবছৰ নহওঁতেই 7জন কোঁৱৰে বিদ্ৰোহ কৰিছিল। বিদ্ৰোহৰ প্ৰকৃত কাৰণ জনা নাযায় যদিও অংগক্ষত চু খাম্ফাক ৰাজপদত বহোৱাৰ বাবেই এই বিদ্ৰোহৰ সৃষ্টি হৈছিল বুলি সন্দেহ কৰা হয়। বিদ্ৰোহ কৰা কোঁৱৰকেইজন আছিলে টিপামৰ চাও, টিপাম টাও, চাও চু পন, চাও চাম চু, চাও লুক চাই, চাও চিপ, চাও চাম লাও আৰু চাও উ। এওঁলোকৰ লগত বৰগোহাঁঞিৰ পুতেক লাপেট আৰু আহোম ৰাজত্বকালৰ এগৰাকী বিখ্যাত সেনাপতি চেন ৱাৰ পুতেক লা চামপেং জড়িত আছিলে। বিদ্ৰোহীসকলৰ বিদ্ৰোহ সফল হ'ব পৰা নাছিল। ৰজাৰ সৈন্যই আটাইকেইজন বিদ্ৰোহীকে বন্দী কৰিছিল আৰু তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া চলাৰ সময়ত তনখাম বৰগোহাঁঞিৰ পৰামৰ্শ মতে তেওঁলোকক মুক্তি দিয়া হৈছিল। এওঁলোকে ৰজা বাছনিৰ প্ৰচলিত নিয়মৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল, ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰা নাছিল। সেইবাবে এই বিদ্ৰোহক ৰাজদ্ৰোহ হিচাপে গণ্য কৰা হোৱা নাছিল। 1747 চনত পিছলাৰ যুদ্ধত আহোমৰ হাতত পৰাজিত হৈ কোচে পুনৰ গড়গাঁৱলৈ নিয়মিত ৰূপে কৰ দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছিল। এই সময়ত কোচে ভূটানৰ বহু অংশ অধিকাৰ কৰিছিল। ভূটানে শেষত কোচক কৰভাৰ দিবলৈ মান্তি হোৱাত ভূটানৰ লগত কোচসকলে এখন চুক্তি কৰে আৰু এই চুক্তিমতে ভূটানে প্ৰয়োজন সাপেক্ষে কোচক যুদ্ধত সহায় কৰা আৰু কোচৰ পৰামৰ্শ মানি দেশ শাসন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ক্ষুদ্ৰ চিকনাৰ শাসক বিশ্বসিংহই প্ৰাচীন কমতাপুৰত থকা ভূঞা গোটসমূহ আৰু অন্যান্য ক্ষুদ্ৰ ৰজাসকলক নিজৰ তললৈ আনে। ইয়াৰ পিছতে তেওঁলোকে নিজকে শক্তিশালী বুলি ভাবি বিশ্বসিংহৰ নেতৃত্বত আহোমৰ বিৰুদ্ধে বিদ্ৰোহ কৰে আৰু বিশ্বসিংহই আহোমক বাৰ্ষিক কৰ দিয়া বন্ধ কৰি দিয়ে। এই ক্ষেত্ৰত কোচৰ শক্তি বৃদ্ধি হোৱা গম পায়ো গড়গাঁৱে কোনো প্ৰয়োজনীয় ব্যৱস্থা নলয়, মাত্ৰ বাৰ্ষিক কৰ ভাৰ কোচৰ পৰা পোৱাৰ ওপৰতে গুৰুত্ব দিলে। কোচসকলৰ পৰা বাৰ্ষিক কৰ পাবৰ কাৰণে গড়গাঁৱৰ পৰা অত্যাধিক হেঁচা পোৱাত বিশ্বসিংহই আহোম ৰাজ্য আক্ৰমণৰ পৰিকল্পনা কৰে আৰু সেই উদ্দেশ্যে তেওঁ সৈন্য সামন্ত লৈ দৰঙৰ শিঙৰি পৰ্বতৰ কাষ পায়হি। কিন্তু এক অজ্ঞাত কাৰণত তেওঁ আহোম ৰাজ্য আক্ৰমণ নকৰি শিঙৰিৰ পৰা নিজৰ ৰাজ্যলৈ ঘূৰি যায়। ইয়াৰ পিছতে বিশ্বসিংহৰ মৃত্যু হয়।
বিশ্বসিংহই মৃত্যু হোৱাৰ পূৰ্বে পুতেকসকলক মাতি আনি আহোমৰ কৰতলীয়া হৈ থকাৰ কলংক মচিবলৈ কৈ যায়। বিশ্বসিংহৰ 1554 চনত মৃত্যু হৈছিল। বিশ্বসিংহৰ মৃত্যুৰ পিছত তেওঁৰ দ্বিতীয় পুত্ৰ মল্লদেৱে কোচৰ সিংহাসনত বহে আৰু তেওঁৰ নিজৰ পুতেক নৰসিংহক ভূটানৰ দায়িত্ব দিয়ে। ৰজা হৈ মল্লদেৱে নৰনাৰায়ণ নাম লয় আৰু তেওঁৰ ভাতৃ শুক্লধ্বজক সেনাপতি নিয়োগ কৰে। চিলাৰ দৰে সৈন্যৰ ওপৰত বিৰোধী সৈন্যৰ ওপৰত নামি পৰাৰ বাবে শুক্লধ্বজৰ আন এটা নাম আছিল চিলাৰাই। ৰজা হৈ নৰনাৰায়ণে ৰাজধানী চিকনা পাহাৰৰ পৰা হিঙলাবাসলৈ নিয়ে আৰু শেষত হিঙলাৰ পৰাও কোচবিহাৰলৈ ৰাজধানী তুলি তাতে স্থায়ী ৰাজধানী স্থাপন কৰে। কোচবিহাৰলৈ ৰাজধানী নিয়াৰ পাছত নৰনাৰায়ণে নাৰায়ণী মোহৰ মাৰে আৰু এই নাৰায়ণী মোহৰত এটা পিঠিত শ্ৰী শ্ৰী মহাৰাজা নৰনাৰায়ণ আৰু আনটো পিঠিত মহাদেৱ শিৱৰ মূৰ্তি খোদিত কৰে। বিশ্বসিংহই চিকনাৰ পৰা কোচ ৰাজ্যৰ সীমা বৃদ্ধি কৰি বিখ্যাত হৈ পৰিছিল আৰু ইয়াৰ পিছত তেওঁৰ পৰৱৰ্তী তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ নেতৃত্বত কোচ ৰাজ্যৰ সীমা বিস্তাৰ ঘটিছিল। 1560 চনত কোচ ৰজা নৰনাৰায়ণে আহোম ৰজালৈ কৰভাৰ পঠাই গড়গাঁৱলৈ এক আপত্তি দিছিলে। আপত্তিত তেওঁ দুয়ো দেশৰ বন্ধুত্ব ধ্বংস কৰি তেওঁৰ 3জন ভায়েকে তীৰ্থ কৰিবলৈ আহোঁতে এজনক বধ কৰা, কৰভাৰ অনা কুটকীক স্বৰ্গদেৱে সাক্ষাৎ নিদি বুঢ়াগোহাঁইক দায়িত্ব দিয়া, আইক্ষেক বুঢ়াগোহাঁই সাক্ষাৎ পালেও কোচৰ কুটকীক দেখা দিয়াৰ পিছত কৰ দিয়াৰ নিয়মৰ অজুহাত দেখুৱাই বেয়া ব্যৱহাৰ কৰা ইত্যাদি ক্ষেত্ৰত নিজৰ অসন্তুষ্টি প্ৰকট কৰে। 1560 চনত আওলা নামৰ এটা ভূঞাই আহোম ৰাজ্যৰ পৰা পলাই গৈ প্ৰতাপৰায় নামৰ এজন ভূঞাৰ লগ হৈ আহোম ৰাজ্য আক্ৰমণ কৰি আহোম সেনাৰ পৰা কোনো বাধা নাপাই দিখৌমুখ পায়হি। এই বাৰ্তা পাই 3জনা ডাঙৰীয়া গৈ আওলা ভূঞা আৰু প্ৰতাপৰায়ৰ সৈন্যসকলক সম্পূৰ্ণভাৱে ধ্বংস কৰি দিখৌমুখত এটা গড় মাৰি গড় নিৰ্মাণ কৰি গড়গাঁৱলৈ ঘূৰি আহে। 1662 খ্ৰীষ্টাব্দত পুনৰ কোচৰ টেপু নামৰ এজন সেনাপতিয়ে উজাই আহি চাওলা থকা আহোম সৈন্যৰ কোঠ পায়হি। আহোম সৈন্যই টেপুক কোনো বাধা নিদিয়াত টেপু উজাই আহি দিখৌমুখ পায়হি। এইবাৰ 3জনা ডাঙৰীয়াই সৈন্য লৈ টেপুক খেদি যায়। টেপুৱে যুদ্ধ নকৰি উত্তৰ পুৰাৰৰ চাহিমুখ পালেগৈ। টেপুক খেদি খেদি আহোম সৈন্যই পিছে পিছে খেদা লয় আৰু টেপু গৈ সসৈন্যে কোচবিহাৰলৈ পলাই যায়। আওলা ভূঞা আৰু টেপুৰ এই আক্ৰমণসমূহ আচলতে কোচ ৰজা নৰনাৰায়ণৰ আহোম ৰাজ্যৰ প্ৰতিৰক্ষা ব্যৱস্থা জনাৰ বাবে কৰা একোটা পৰীক্ষামূলক আক্ৰমণহে আছিল। কিন্তু কোচ ৰজাৰ এই ৰণকৌশল আহোম স্বৰ্গদেৱে অনুধাৱন কৰিব নোৱাৰাৰ পৰিণতিত পিছৰ পৰ্যায়ত চিলাৰে আহোম ৰাজ্য আক্ৰমণ কৰি আহোম ৰাজ্যক বশীভূত কৰি আহোম ৰজাক কোচৰ লগত চুক্তি কৰিবলৈ বাধ্য কৰিছিল। বিশ্বসিংহই মৃত্যুৰ আগতে আহোমৰ কৰতলীয়া হৈ থকা কলংক নাইকিয়া কৰিবলৈ পুতেকসকলক কৈ গৈছিল। নৰনাৰায়ণে ৰাজপাটত আৰোহণ কৰাৰ পিছতে আহোমৰ বিপক্ষে সৈন্য সংগ্ৰহ কৰি যুদ্ধৰ প্ৰস্তুতি চলায়। আহোমৰ নৌবাহিনী শক্তিশালী থকা বাবে আহোমৰ লগত নৌযুদ্ধ এৰাই চলি কোচসকলে স্থলযুদ্ধ কৰাৰ সিদ্ধান্ত লয় আৰু এই ক্ষেত্ৰত আহোমৰ প্ৰতিৰক্ষা বেহু জনাৰ বাবে আওলা ভূঞা আৰু টেপুক তেওঁলোকে পৰীক্ষামূলকভাৱে আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ প্ৰকৃততে পঠাইছিল। ইয়াৰ সমান্তৰালভাৱে আহোম ৰাজ্য আক্ৰমণৰ সুবিধা হোৱাকৈ কোচ ৰজা নৰনাৰায়ণে তেওঁৰ ভাতৃৰ জৰিয়তে গোহাঁই কমল আলিৰ জৰিয়তে দফলা পাহাৰৰ পৰা লখিমপুৰৰ নাৰায়ণপুৰলৈ এটা আলি বনাইছিল, যিটো আলি পৰৱৰ্তী কালত গোহাঁই কমল আলি হিচাপে জনাজাত হয়। এই আলিটো নিৰ্মাণ কৰোঁতে মাত্ৰ 2 বছৰ লাগিছিল। এই আলি নিৰ্মাণ কৰাৰ পিছতে কোচসকলে আহোম ৰাজ্য আক্ৰমণৰ পৰিকল্পনা কৰে। 1562 চনত
নৰনাৰায়ণৰ ভায়েক চিলাৰায়ে সৈন্য সামন্ত লৈ আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ আহে। এই ক্ষেত্ৰত কোচ ৰাজ্যক ভূটানে ৰচদ পাতি আৰু সৈন্য দি সহায় কৰিছিল। উত্তৰ পাৰে থকা ভূঞা গোটসমূহেও হাতী আৰু সৈন্য দি কোচ ৰজাক সহায় কৰিছিল। দফলাসকলেও সৈন্য দি চিলাৰায়ক সহায় কৰিছিল। চিলাৰে এটা বৃহৎ সৈন্যদল লৈ নাৰায়ণপুৰত কোঠ মাৰে। তাৰ পৰা উজাই আহি আহোম ৰাজ্যৰ ভিতৰত সোমাই হাবুঙৰ চীনাতলি অঞ্চল পায়হি। কোচৰ আক্ৰমণৰ বিৰুদ্ধে স্বৰ্গদেৱে খুং মঙক সেনাপতি নিয়োগ কৰি যুদ্ধলৈ পঠিয়াই তেওঁক সহায় কৰিবৰ কাৰণে চাইং ৰজা, আইখেক বুঢ়াগোহাঁই, ক্লজং বৰপাত্ৰ গোহাঁই, টাও চুং লং আৰু খামচেঙক দায়িত্ব দিয়ে। এওঁলোকে আহি দিখৌমুখত কোঠ মাৰে। সেনাপতি খুং মঙে টিপামৰ ৰজা চুলেঙৰ লগত উজাই আহি চেঁচামুখত কোঠ মাৰে। কোচ শক্তিৰ লগত আহোম সেনাই প্ৰত্যক্ষ যুদ্ধত তিচ দিব নোৱাৰাৰ পিছত আহোম ৰজাই কোচসকলৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে এক ৰণকৌশল প্ৰস্তুত কৰে। সেই সময়ত শংকৰদেৱে কোচবিহাৰত বাস কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। নৰনাৰায়ণ ৰজা শংকৰদেৱৰ প্ৰতি আকৃষ্ট হৈছিল। আহোম ৰজা বা আহোম প্ৰজাসকলৰ সৰহসংখ্যক সেই সময়ত হিন্দু ধৰ্মত দীক্ষিত হোৱা নাছিল। হিন্দুৱে গো ব্ৰাহ্মণ হত্যা নকৰে বুলি গম পাই আহোম সেনাপতিয়ে কৌশল কৰি কিছুমান সৈন্য ফুট দি লগুণ পিন্ধাই গৰু পিঠিত তুলি কোচৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পঠায়। গৰুৰ পিঠিত উঠি যুদ্ধ কৰিবলৈ বামুণ আহিছে বুলি শুনি যুদ্ধ নকৰাকৈ চিলাৰাই পিছ হুহুকি যায়। এইদৰে চিলাৰাই আৰু নৰনাৰায়ণৰ যুদ্ধ নকৰাকৈ নিজৰ ৰাজ্যলৈ ঘূৰি যায়। চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ আধাতে সামৰি কোচবিহাৰ পোৱাৰ পিছত আহোম সেনাপতিয়ে কিদৰে নিজৰ সৈন্যক বামুণ সজাই সৈন্য পঠাই ৰণক্ষেত্ৰলৈ পঠাইছিল সেই কৌশল বিষয়ে জানিব পাৰি জেঠ মাহত সেই বছৰে জেঠ মাহত পুনৰ সৈন্য লৈ আহোম ৰাজ্য আক্ৰমণ কৰিবৰ বাবে আগবাঢ়ি আহে আৰু তেওঁলোকে দিখৌমুখৰ কোঠ আক্ৰমণ কৰে। দিখৌমুখৰ যুদ্ধত আহোম আৰু কোচৰ সাতদিন ধৰি একেৰাহে যুদ্ধ হৈছিল। অষ্টম দিনা টিপাম ৰজা চুলেং কোঁৱৰে নৈত গা ধুবলৈ যাওঁতে পাৰতে সুলকাই থোৱা ৰক্ষা কৱচ স্বৰূপ মাদুলিটো এটা চিলাই থাপ মাৰি লৈ গৈ কিছু আঁতৰত থকা কোচ সৈন্যৰ শিবিৰত পেলাই থৈ যায়। ইয়াকে দেখি চুলেং কোঁৱৰে ভাবি ল'লে দেৱতাই যুদ্ধৰ ৰায় কোচকে দিছে, গতিকে তেওঁ যুদ্ধক্ষেত্ৰ এৰি গুচি আহে। এই ঘটনাই আহোম সেনাপতি আৰু সৈন্যসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় আৰু সকলোৱে যুদ্ধক্ষেত্ৰ এৰি পলায়ন কৰে। টিপাম ৰজাৰ পিছে পিছে বাকীসকলে যুদ্ধক্ষেত্ৰ এৰি পিছ হুহুকি আহিল। আহোম সৈন্য আঁতৰি দিয়াত পুনৰ যুদ্ধ নকৰাকৈ চিলাৰে কোচ সৈন্য লৈ গড়গাঁৱৰ অভিমুখে আগবাঢ়ি মেছাগড় পাই তাতে কোট স্থাপন কৰে। চুলেং কোঁৱৰে যুদ্ধক্ষেত্ৰৰ পৰা ঘূৰি আহি চাৰিঙত এটা মৈদাম বনাই তাৰ ভিতৰত সোমাই মৃত্যুবৰণ কৰে। এই মৈদামটো শিৱসাগৰ জিলাৰ নগালীৰ কাষত অৱস্থিত। এই মৈদামটোক তেতিয়াৰ পৰা দেও ৰজাৰ মৈদাম বুলি জনা যায়। আজিৰ আলোচনাত দেও ৰজাৰ মৈদামৰ বিষয়ে যি তথ্য আগবঢ়োৱা হৈছে সেই তথ্যৰ জৰিয়তে ইতিহাস অনুৰাগীসকল অনুপ্ৰাণিত আৰু উপকৃত হ'ব বুলি আশা কৰা হৈছে।